হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মোৰ গীতিকাজ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই এনেই ওলাই আহিছোঁ। ভাত পানী খোৱা হ'ল। আজি দেৰিকৈ ব্লগটো বনাব পৰা হৈছোঁ। দেখাই আছোঁ আপোনালোকক। এনেই আৰু ওলাই আহিছোঁ অকণমান ৰাস্তালৈ। ৰ'দ দি আছে। এতিয়া ভাত খাই খোজকাঢ়িবলৈ ভাল লাগে ন? আইতাহঁতৰ ঘৰত আহিছিলোঁ অকণমান। ৰ'দ দি আছে। এয়া আমাৰ আইতাহঁতৰ ঘৰ। এতিয়া ঘৰলৈ যাওঁ। এনেই অকণমান ওলাই আহিলোঁ। এইটো সন্মুখতে পুখুৰী আৰু সেইটো ঘৰ আইতাহঁতৰ, আৰু এইবিলাক চব বেলেগৰ জেগা। কিনো কৰিব, সদায় ঘৰত বহি পেলাই মানে কাম চাম শেষ হোৱাৰ পাছত আৰু পঢ়িবলৈ একো নাথাকে। তাকে ওলাই আহিছোঁ। আমাৰ এইয়া চেৰু 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 এইটো চেৰু আমাৰ। ঘৰত আহি পালোহি। আইতা শুই আছে। আজি এপাহ ফুল ফুলিছে। ফুলবোৰৰ ঠাণ্ডা দিনৰ ফুলবোৰ গ্ৰ'থ কমি যায়গৈ, একদম কমি যায়। এইবোৰ চাওকচোন, গৰম দিনতেই ভাল। এজোপা ইয়াৰ এটা নতুনকৈ কলি ওলাইছে। হাই এভৰিৱান, অকণমান ৰেষ্ট লৈ উঠিলোঁ। টোপনি নধৰিলে, এনেই অকণমান পৰি থাকিলোঁ। আৰু তাৰপিছত এতিয়া ভাবিছোঁ অকণ চাহ অকণ খাম। ইমান ঠাণ্ডা পৰিছে নহয়, মানে কাপোৰৰ তলত সোমালে আৰু বহুত ঠাণ্ডা লাগি যায়গৈ, মানে নুশুলেই ভাল তেনেকুৱা লাগি যায়গৈ। হাই এভৰিৱান, এতিয়া ভাতটো বনাই লওঁ। আজি ভাবিছোঁ অলপমান চানা দালি অলপ বনাওঁ। চানা দালি অলপ আনি থোৱা আছে, চানা দালি অলপ বনাওঁ। এইখিনি আছে চানা দালি অলপমান তিয়াই ৰাখিছোঁ। এতিয়া প্ৰেছাৰ কুকাৰত এইখিনি দি দিম। এতিয়া প্ৰেছাৰ কুকাৰত চানা দালি সিজিবলৈ দি থৈ দিছোঁ। এতিয়া এইখিনি 5-6টামান মৰাৰ পাছত সেইখিনি নমাই থওঁ। তাৰপিছত বাকীখিনি বনাম। আজি লোকেল মুৰ্গী এটা খোৱাৰ কথা আছে, মানে পাপাৰ আজি গাটো ভাল নাই। জালুকীয়া দি পেলাই বনাই পেলাই একদম নৰ্মেল বনোৱা কথা আছে। এতিয়ালৈকে আহি পোৱাহি নাই। যদি আনে তেতিয়াহ'লে বনাম, আৰু নহ'লে বেলেগ কিবা এটা বনাব লাগিব আৰু। এনেকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে। মাংস জালুকীয়া বনোৱা হ'ল। ইয়াত কিন্তু মই বেছি মছলা একো দিয়া নাই, কিন্তু দেখাত লাগিছে মছলা ধেৰ দিছোঁ, কিন্তু মই মছলা একো দিয়া নাই।
একদম নৰ্মেল বনাইছোঁ। জালুক আৰু অকণমান জলকীয়া গুড়ি অকণমান দিছোঁ। কালাৰটো সেইকাৰণে তেনেকুৱা চেঞ্জ হৈছে, কিন্তু এক্সট্ৰা মই একো দিয়া নাই ইয়াত। হাই এভৰিৱান, এতিয়া মোৰ ভাত বনোৱা হৈ গ'ল। এতিয়া ভাতটো খাই লওঁ। আপোনালোকে চাই থাকক, মই আপোনালোকক ভাতটো খাই পেলাই আকৌ লগ পাই আছোঁ। এতিয়া ভাতকেইটা খাই লওঁ। এয়া ভাত, আচাৰ, পিঁয়াজ, এয়া মাংস, আৰু এয়া হৈছে চানা দালি। ভাইটিয়ে মাংস আজি নাখায় সোমবাৰ কাৰণে, সেইকাৰণে তাক ভাজি দিয়া হৈছে। আৰু আমি মা, ভাইটি আৰু এয়া মই ভাতকেইটা খাই লওঁ। মোৰ ভাত পানী খোৱা হৈ গ'ল। এতিয়া অকণমান গাখীৰ খাওঁ বুলি ভাবিছোঁ। কেইদিনমানৰ পৰা ভাত খোৱাৰ পাছত গাখীৰ অকণ খাই আছোঁ। মানে গা বেয়া হোৱাৰ পাছত ইমান মানে দুৰ্বল লাগিছিল। তাৰপিছত গাখীৰ অকণ খাওঁ বুলি ভাবিলোঁ। তাৰপিছত কেইদিনমানেই হৈছে, বেছিদিন হোৱাই নাই বাৰু। মানে খাবলৈও বৰ কিবা লাগে। পেটটো ভৰা হোৱাৰ পাছত গাখীৰটো খাবলৈ মন নাযায়। তথাপিও কেইদিনমানৰ পৰা গাখীৰটো খাই আছোঁ। দুদিন পাহৰি যাওঁ, আকৌ এদিন খাওঁ, দুদিন পাহৰি যাওঁ, এনেকৈ এদিন খাওঁ, এনেকৈ হৈ আছে। আজি হঠাতে মনত পৰিলে আকৌ গাখীৰটো খাই লওঁ। গৰম কৰি আনিছোঁ, গাখীৰটো খাই লওঁ। এতিয়া শুবলৈ লৈছোঁ, এয়া থোৱা তৰিলোঁ। এতিয়া অলপ পিছতে শুম। জালুকীয়া মাংসটো খাই বহুতেই ভাল লাগিলে, কিন্তু জালুক কম হ'ল, বেছি নহ'লে। মানে এপেকেটেই দিছিলোঁ, পূৰা পেকেট ইমানেই দিছিলোঁ, তথাপিও জ্বলা নহ'ল। তথাপিও খাই বহুতেই ভাল লাগিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। বাই বাই।